যেতিয়া মাংসটো বনিছে মাংসটো খাম ভাত খাম আৰু ইমানেই দুখ লাগিছে কিজানি মই চাগে মাংস চাংস খাই পেলাই ঘৰে গুচি যাম আজি আমাক চিকাৰী ঘাটত গাহৰি 1 কেজি দিছে আমাৰ বৰা আৰু মই বহি পেলাই ধুনীয়াকৈ নদী পাৰৰ সৌন্দৰ্য উপভোগ কৰি আছোঁ যদি আপোনালোকে মোৰ ফাৰ্ষ্ট ব্লগটো চাইছে দেন গম পাব লাষ্টত মই এষাৰ কথা কৈছিলোঁ কলেজত ক্লাছত দিয়া জ্ঞানেই সকলো নহয় কলেজৰ ফিল্ডত লগৰ লগত বহা আড্ডাই যি জ্ঞান দিয়ে হয়তো সেই জ্ঞান কোনো কিতাপে দিব নোৱাৰে তহঁতক হয়তো ইমান লগ নাপাম কিন্তু তহঁতক মনত পেলাম আৰু ভাবিম কিমান যে ভাল দিন পাৰ কৰিছিলোঁ তহঁতৰ লগত এতিয়া তহঁতক লগ কৰোঁ বুলি ক'লেও চবৰে টাইম নিমিলেগৈ চবৰে সময় নহয়গৈ বাট এদিন নহয় এদিন চব আমি একেলগ হ'ম বাট আজিৰ ভিডিঅ'টোত সেইটো নহয় ভিডিঅ'টোৰ ষ্টাৰ্টিংটো অলপ ছেড হ'ল মানে এইটো নুবুজে যে গোটেই ভিডিঅ'টো ছেড হ'ব তো মই আপোনালোকক জনাই দিওঁ যে মহা হাৰামী লগৰকেইটা লগ হ'বলৈ যাব ওলাইছে তো ওচৰত যদি আপোনাৰ ওচৰত হেডফোন আছে দেন লগাই লওক কাৰণ আপুনি গম পাব এতিয়া কি হ'ব বাকী বুজাখিনিতো বুজিয়ে গৈছে আপোনালোকে যদি দুটা বহি থকা নাই ইয়াক চাব পাৰিব I am a very popular content creator. People from various places visit me. अंग्रेजी के 14 चला बॉयफ्रेंड से गए क्यों ब्रेकअप हो गया वो बार बार पूछ रही थी मैं कब पैदा हुई मैंने भी बोल दिया जब तेरी আচলতে আমি বহুত দিনৰ আগৰ পৰা এইটো প্লেন কৰি আছিলোঁ যে গোটেইকেইটা ফুৰিব যাম বাট কথা এষাৰ আছে নহয় যে প্লেন বনে ভাঙিবলৈ তো সেইটোৱে প্লেনবোৰ বনে আৰু ভাঙি যায় প্লেনটো হৈছিলে মানে আজিৰ দিনটো যোনটো একদম ফটো মৰাই হওক বা এনেই ফুৰিবলৈ অহা এই প্লেনটো কমচে কম আমাৰ কেতিয়াবা বনি আছে এবছৰ হৈ গ'ল এবছৰ নাই হোৱা কমচে কম ডিচেম্বৰ মানৰ পৰা আমাৰ এইটো প্লেন ডিচেম্বৰ এই অক্টোবৰ পূজা সময়তে দেখোন আমি দেখোন কথা পাতিছিলোঁ যে পূজা আহিলে যাব নোৱাৰিলোঁ এইটো হ'ল মানে কম ইয়াৰ হেৰি বহুত ডাঙৰ কি আছে পৰিয়াল আছে আজি সেইটো পৰে কাইলৈ সেইটো পৰে আৰু বিটুৰ সদায় প্ৰতিটো দেওবাৰে মাকৰ গা বেয়া হৈ যায় হস্পিটেল যাব লগা হৈ যায় বিটুৰ সেইটো বাহা নাই এইটো বেলেগ আৰু বিটুটোক ক'বই নালাগে মই সপ্তাহে ফ্ৰী আছোঁ বহুত বিজি মানুহ বহুত দামী ইউটিউবাৰ হয় একেবাৰে তাক একদম মানে কণ্টেণ্টে লাগে ডেইলি কণ্টেণ্ট বনাওঁতে যায় তাৰ এফালে আকৌ দিনটো ঘৰত শুই থাকে কণ্টেণ্ট নহ'লে ক'তো নাযায় কণ্টেণ্ট নহ'লে ক'তো নাযায় বাট আজি সিহঁতৰ কি প্লেন বনিলে জানো ঘপককৈ মোক ফোন কৰি ক'লে যে বৈ আজি এতিয়াই ফুৰিব যাওঁ আৰু তেতিয়া মই শুই উঠিছিলোঁ আৰু তেতিয়া মোৰ মুখৰ পৰা জাষ্ট এটা বস্তুৱে ওলালে তহঁতি পাগল হ'ল নেকি এই দুপৰীয়া 1টা বজাত কোন ফুৰিবলৈ যায় বাট এতিয়া প্লেন বনিলে যেতিয়া যাবতো লাগিব উপায়তো নাই সেয়াই আৰু হেল্ল' গাইছ হেল্ল' গাইছ তো এতিয়া কথাটো হ'ল এনেকুৱা এইটো কি কয় বৰ্তমান আমি 4টা ওলাই আহিছোঁ কলেজৰ আগৰ পুৰণা লগৰকেইটা এক চাইডে 3টা এইফালে যাব পাৰিলো হয় একো নহয় তেল হাতৰ তেল বহুত আছে তো বৰ্তমান আমি হাবিবি মেৰে পাছ তেল কা কুঁৱা হে ৰ মোক ক'লে মানে মই এইটোৱে তথাপিও অকল আমাৰ পৰা 100 বিচাৰিছে দিছানে নে শিকায় শ্বেয়াৰিং আবে মোক কৈ ল'ব ৰে ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ উত্তৰিকা বহুত বেয়া কাটিছে তো বৰ্তমান হেৰি কি কয় আমি এটা অলপ ফুৰিব যাম ফুৰিব গৈ পেলাই আমি ফটো চটো মাৰি কিবা এটা খাই বৈ মেলি আকৌ ৰিটাৰ্ণ হ'ম মানে বহুত দিনত গোটেইকেইটা লগ হৈছোঁ ন খোৱাৰ পইচা যাওঁতে ক'লে কোনে কিমান দিবি ইমান আগতে কৈ ল মই জিপে মই পিপে মই বুবা পে মই বিদুক করে এইখন মোৰ গ্ৰুপ আছে আমি লোক দেখে নে রিश्তে জনে আগে তো বৰ্তমান এতিয়া আমাৰ প্লেনটো বনিছে এই যে এতিয়া এইটোৱে যে আমি এতিয়া যাম খুমটাই ফালে মানে কি জেগাটো অলপ মানে এনেকৈ হেৰি টাইপৰ আছে এইটো কি কয় বাগান চাগান টাইপৰ আছে অলপ মুকলি টাইপৰ জেগা মজা মানে ফটো মাৰিবলৈ ভাল হ'ব চাওঁ মোৰ চশমা পিন্ধিব লাগে এইটো কি পিন্ধি আছ তই তাত মোৰ হানি সিঙৰ চশমাখন কলা কলা চশমাখন আছে গুড তই এসি চলাবিলে খিৰিকিটো এসি চলোৱা আছে বালৰ এসি আছে ওয়াই না কেলা একো হাওয়ে ইও বেবি ইও এ বহা অলপ এসিটো তেল বেছি কম যাও তেল ভৰাই দিম ন এখন यो बनता है
তো বৰ্তমান এতিয়া আমি গৈ লওঁ এতিয়া আৰু থাকিব এতিয়া ব্লগত আৰু উৎপাত থাকিব বেয়া কথা থাকিব যদি এইটো ঘৰৰ লগত চাই আছে দেন মোৰ ৰেডি নাই দেই উপায় নাই হেডফোন পাৰিলে লগাই ল'ব মই তাৰ বাহিৰে মই একো কৰিব নোৱাৰোঁ মই আজি ভিডিঅ'টো মই একো এডিটতো মই একো কৰিব নোৱাৰোঁ গোটেই হাৰামিকেইটা লগ হৈছে এইটো ব্লগ কি হ'ব টাইটেলটো বহুত দামী গাড়ী এখন ইয়াৰ ফৰ্চুনাৰখন আহিব নে ছাৰ ডিভাইডাৰ কি চালা মানুহ ঘৰৰ ভিতৰতে লৈ যাম চালা সলমান খান বনি যাম চালা বিদ্যুৎ ফৰ্চুনাৰ অহাৰ পিছত চালা ফুটপাথত মানুহ উঠাই দিম ছেকেণ্ড সলমান খান কেলা গাড়ী বকা সলমান খান এইটো কি কয় এইটো ডাইলগটো কোনটো দিব লাগিছিলে কচোন Remix. Thankyou. Let's go. I feel like नीरज बवाना सब उधेड़ देंगे रैप के में डॉन बने सारे इनको छेड़ देंगे কি কবা চাচা বিধায়ক হে আমাৰ হেল্ল' গাইজ তো বৰ্তমান এতিয়া তেল চেল ভৰাই মেলি হৈ গ'ল হোৱাৰ পিছত এতিয়া আমি খুমদাই গৈ আছোঁ এইফালে পাৰ কৰ এইয়া চাইটো নেদেখি এই চাহ নেদেখিলে কোনে বনালে ইয়াক ড্ৰাইভাৰ বে গোটেই ব্ৰেক মাৰি দিছে এই তোৰ লাইচেন্স দে কেলা এতিয়া হা ঠিক আছে এনেকে হ'লে কেনেকে হ'ব মই সঁচা কথা এনেকে হ'লে কেনেকে হ'ব सबसे पहले मेरा जिक्र यही लिकर वही पीनी जिसमें नशा ज्यादा पीकर कहीं जीकर सही चैन नहीं जिंदगी बस निकर कहीं रिश्ते वही I feel like नीरज बवाना सब उधेड़ देंगे रैप के में डॉन बंदे सारे इनको छेद देंगे नाम चले एक नंबर गाड़ी बाजे तेज बेटे रियल रहा सीन में और बंदे सारे फेक I feel like धैया हो रहा हाइपर कैसे फेम लेंगे अंडरग्राउंड 24 घंटे लाइव तोड़े स्टेज बेटे জেগাটো এই ৰ না অকণমান ৰ তো বৰ্তমান আমি জেগাটো পালোহি জেগাটো পোৱাৰ পিছত মানে কি হ'ল বেলেগ ৰাস্তাত চাই আহিছিলোঁ কেনেকুৱা জেগাত হেৰি কৰিম কিন্তু জেগা এটা ভাল জেগা এটা পালোঁ তো এতিয়া ডাইৰেক্ট গাড়ী চাই ৰখাই দিলোঁ গাড়ী চাই গৈ পেলাই ৰখা আছে এই চাইডে আছে আনামুল হাছান হাজৰিকা ক্ৰছ ব্ৰিড বিদ্যুৎ থাপা শুভম চাহু তো বৰ্তমান আমি আৰু আমাৰ লগত আছে আমাৰ সস্তা ইউটিউবাৰ আমাৰ বিদ্যুৎ শইকীয়া যাৰ ব্লগ কোনেও নাচায় যাৰ কণ্টেণ্টটো একো ভাল নহয় তথাপিতো আমি লগৰ বুলি এনে শ্বেয়াৰ কৰি পেলাই এটা লাইক মাৰি দিওঁ আৰু মটিভেট কৰি দিওঁ অলপমান আৰু আমিও নাচাওঁ নাচাওঁৱে আজিলৈকেতো চাই নাপালোঁ ই লিংকটো দি আকৌ ষ্টেটাছত মাৰি পেলাই থৈ দিওঁ চাপ পালকে ৰাখে এইটোৱে কথা এইবোৰে কৰিবলৈ আহিছিলোঁ ৰিচেণ্ট ভিডিঅ'ত কি দিছিলে কচোন ৰিচেণ্ট ভিডিঅ'ত কি দিছিলে গমেই নাপাওঁ মই লিংক এটা পাইছিলোঁ ষ্টেটাছ দি থৈ দিলোঁ মই ব্লগ কৰিব খুজি আছোঁ কিন্তু অলপ বেছি হৈ গৈছেগৈ এইটো কি বুলি ক'ম এইটো অলপ ডাবল মিনিং টাইপৰ হৈ গৈছেগৈ এইটো ভিডিঅ'টো তো সেইটো কাৰণে বৰ্তমান আমি কৰি এইটো কি কয় মই অলপ সেইটোতো মই কৈ আছোঁ সেইটো কাৰণে মই ভিডিঅ'বোৰ শ্বুট কৰা নাই মানে কৰিছোঁ যদিও মানে মেইন কেছটো কি বহুত ভাবি চিন্তি দেখাব লাগিব মেইন কামটো কৰিম কি এহঁতক কেইখনমান ফটো মাৰি দিব লাগে হাৰামিকেইটা মানে এহঁতি মানে আজিলৈকে DSLR ফটো মাৰি পোৱা নাই ন সেইটো কাৰণে মই ভাবিলোঁ কি অলপ লৈ আহোঁ যাতে অলপ ফটো চটো মাৰক ভালকৈ বিটু প্লিজ চে চামথিং অথনি গাড়ীৰ কথা কৈ দিলে এতিয়া কেমেৰাৰ কথা কৈ দিলে নকয় একো নকওঁ এতিয়া আমি দুখীয়া ল'ৰা খেতি বাতি কৰা গেলা আমি হাজিৰা নকৰিলে নহয় হাজিৰা কৰি 300 টকা চশমাখন ভাল লাগিছে কিমান লৈছিলে চশমাখন 150 টকা এই বহুত কৈছিলে 100 টকা ল'লোঁ ক'ৰ পৰা লৈছিলে গাড়ীত এক্সপৰ্ট এবাৰ এই যা যাই খুলিছিলে দৰ্জা খুলিছে এটা গাড়ী কৈছিলি কেমেৰা কৰি চশমা এতিয়া তই কবি এইকেইটা তয়ে খুৱাইছিলি এইকেইটা তই খুৱাইছিলি এই হৈ গ'ল নাখাওঁ হেল্ল' জি তো বৰ্তমান এতিয়া মানে কি হ'ল আমি ফটো চটো মাৰিব লৈছোঁ বুলি ক'ব পাৰিম মাৰিমহে এতিয়া কিন্তু তাৰ আগতে মই ভাবিলোঁ কি গোটেইকেইটা লগক চিনাকি কৰি দিওঁ কোনকেইটা আছিলে এক চাইডৰ পৰা আহিব কম বইচ ইমান মুচনত আহিবলৈ মই কোৱা নাছিলোঁ এফালে এয়া হৈছে আনামুল হাছান হাজৰিকা ই হৈছে এইটো কি কয় ক্ৰছ ব্ৰিড মানে হাছান হাজৰিকা তাৰপিছত এফালে আহিছে আমাৰ বিদ্যুৎ নমস্কাৰ কাৰো আমি হেৰিয়ক এইটো কি কয় অসন্মান নকৰোঁ এইটো কি বুলি কয় কাৰো সন্মান কৰিবি দেই ডিছৰেছপেক্ট এইটো সেইটোৱে ক'লো ন অসন্মান আৰু এটা থাকি গ'ল শুভম চাহু এক বিহাৰী চপে ভাৰী তো বৰ্তমান আমি গোটেইকেইটা আছোঁ বুলি ক'ব পাৰি ব্লগৰ নামত অকল এইবোৰে হৈছে হাঁহি ফূৰ্তি কৰিব আহিছোঁ অকল আজিৰ দিনটোত তিনিটা আহি আছে
আৰু তিনিটা আহিছে নি আৰু তিনিটা আহি আছে আমাৰ ফেমিলি বিটু ফেমিলি হোৱাইট পিন্ধি আছে এইটো হৈছে বিটু ফেমিলি মেম্বাৰ সেইটো হৈছে বিটুৰ চাচা বিটুৰ চাচি আৰু এইটো বিটু ভনীয়েক মুখে বন্ধ হৈ গ'ল তাৰপে একো নকওঁ নেপালী নামটো কৈ দে একো নকওঁ I just want to say all about today. এইটো বুজি গ'ল এই বুজি গ'ল এই বুজি গ'ল छोडीने कहिले जुनीभरिको लागि साथ दिन्छु म देखि अहिले গাইছ তো বৰ্তমান আমি এইটো কি কয় যোনটো ছেকেণ্ড লোকেশ্যনটো হয় সেই লোকেশ্যনটোলৈ আহিলোঁ এতিয়া ইয়াত আহি পেলাই আৰু কেইখনমান মাৰিম বুলি মানে ৰাস্তাৰ পৰা দেখিলোঁ ভাল লাগিলে সেইটো কাৰণে আকৌ আহিলোঁ এইটো জেগালৈ এতিয়া ইয়াত কেইখনমান মাৰিব ট্ৰাই কৰোঁ বাকী ব্লগটো কেনেকুৱা হৈছে গম পাইছে আৰু গোটেইখিনি আৰু এইখিনি আৰু এনেকুৱা যদি লগৰ থাকে আৰু তাৰ কিবা এটা কৈ দিয়ক আৰু মই একো নকওঁ I am a follower of Ajay Devgan. Huh? I am a follower of Ajay Devgan. बोलो जुबा कैसे दी হেল্ল' গাইছ তো বৰ্তমান আমি এতিয়া হেৰি এইটো Welcome to our channel, guys. আপুনি ৰক কৈ ল'ব দে হেল্ল' গাইছ তো বৰ্তমান আমি এতিয়া হেৰি এইটো কি কয় যোনটো জেগাত ফটো চটো মাৰিলোঁ তাৰপৰা ওলাই মেলি আহিলোঁ আহি এতিয়া আইচক্ৰীম চাইচক্ৰীম কিনি লৈছোঁ তাৰপিছত আৰু ক'ত খাবলৈ যাম মই ঐ বিটু আৰু এতিয়া নেক্সট ক'ত খাবলৈ যাম এইটো আনাবলৈ জানে ই পইচা দিব চাৰিআলি ৰাহুলে ফাষ্ট ফুড ষ্ট'ৰখন আছে ন তালৈকে গৈ আছে তো বৰ্তমান এতিয়া আমি যাম কিবা এটা অলপ খাব লাগিব ন তেতিয়া সেইটোকে খাবলৈ যাম আইচক্ৰীমে খাইছিলোঁ এতিয়া তো বৰ্তমান এতিয়া যাওঁ অ'কে বতাহ মাৰি আছে এইটো ফৰ বহুত চাউণ্ড দি আছে ব্লগ কৰিলে গ্লাছখন মাৰি ল'বা তহঁতি খাই যাওঁ কেনেকুৱা লাগিছে ময়ে বনাইছিলোঁ এইটো ময়ে বনাইছিলোঁ বেছি ভাল লাগিছে मबाट काशी जाडी नहोता है পুৰা কি দেখালোঁ তহঁতি কি কৈছোঁ তহঁতি অকল বেয়া কথাতে থাকি গ'লি আমি বহুত ভদ্ৰ হয় আমি সংস্কাৰী আমি ঘৰেলো মানুহ এতিয়া আমি যাম দেৰচাং দেৰচাঙত কিবা এটা খাব যাম পইচা দি দিব আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে চাগে যদি ভাল পালে দেন যি কৰিব লাগে সেইখিনি কৰি থৈ যাব বুলি আশা ৰাখিছোঁ আৰু মেইনলি কৈ দিওঁ মই বহুতখিনি ক্লিপ এইটো ভিডিঅ'ত নিদিলোঁ কাৰণ গম পায় যদি লগৰ লগত যাওঁ দেন কি হ'ব পাৰে আৰু মেইন কথাটো হ'ল যে টাইটেল আৰু থাম্বনেইলত যিটো বস্তু আছিলে সেইটো বস্তু পূৰা সঁচা হয় কিয়নো এইবাৰ বাৰ্থডে 9 তাৰিখে হৈ গ'ল ন মে 9 তাৰিখে মোৰ বাৰ্থডে হয় যোনে গম পায় তো 9 তাৰিখে মই নিজক এযোৰ জোতা গিফ্ট দিলোঁ এতিয়া ভাবিছে জোতাহে নৰ্মেল নহয় কাৰণ বহুত এক্সপেঞ্চিভ হয় মোৰ কাৰণে বহুত এক্সপেঞ্চিভ হয় নিজৰ পইচাই দিছোঁ ন তো সেইটো কাৰণে ভাবিছিলোঁ যে জোতা এযোৰ ল'ম দামী জোতা এযোৰ তো সেইবাৰ সেইযোৰ ল'লোঁ নিজক গিফ্ট কৰিলোঁ কিন্তু এইবাৰ অলপ মানে বেছি অলপ টাফ চেলেঞ্জ এটা লৈছোঁ বুলি ক'ব পাৰি আৰু সেই চেলেঞ্জটো হৈছে এইটোৱে যে আজি তাৰিখটো কিমান হৈছে 23 মান হৈছে চাগে মই এইটো ভিডিঅ' যেতিয়া শ্বুট কৰি আছোঁ এই পাৰ্টটো তো 23 মান হৈছে তো 23 পৰা অহা মে' মাহৰ 9 তাৰিখলৈকে মোৰ ওচৰত টাইম আছে এবছৰে ধৰি থৈছোঁ অহা বছৰ মে' 9 তাৰিখে মই নিজৰ এখন গাড়ী গিফ্ট কৰিম কথাটো অলপ টান হ'ব পাৰে বস্তুটো কওঁতে আৰু সেইখন হৈছে ফৰ্চুনাৰ লেজেণ্ডাৰ 4x4 যিখন মোৰ ড্ৰিম কাৰ হয় তো সেইখন নিজৰ পইচাৰে গিফ্ট কৰিম 1 টকাও ঘৰৰ পৰা নলওঁ তো এইটো টাইটেল আৰু থাম্বনেইল যিটো হয় এইটো সঁচা হয় মে' 9 তাৰিখে অহা বছৰ নিজৰ পইচাৰে এখন গাড়ী গিফ্ট কৰিম সেইটো বাৰ্থডে গিফ্ট তো ফৰ্চুনাৰ লেজেণ্ডাৰ 4x4 যিখন ড্ৰিম কাৰ হয় নিজৰ পইচাৰে নিজৰ কাৰণে কিনিম আচলতে ঘৰৰ কাৰণেও হ'ব কিন্তু 1 টকাও ঘৰৰ পৰা নলওঁ তো সেইটোৱে আছিলে তো আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে যদি যিখিনি কৰিব লাগে সেইখিনি কৰি থৈ যাব বুলি আশা ৰাখিছোঁ আৰু অতি সোনকালে নতুন ভিডিঅ' লগ পাই আছোঁ তো আজিলৈ সিমানে জয় শ্ৰীৰাম